মানে আজি পুলিচে ৰাতিপুৱা হঠাৎ কৰি আহি হোটেলে চেক কৰিছে বিফ মাংস আছে নেকি, গৰু মাংস আছে নেকি, আহি পিনে পাইছে কাৰোবাৰ এক পিচ পাইছে, কাৰোবাৰ আৰু ভোজন পৰিমাণ পাইছে। কিন্তু এইটো ডাইৰেক্ট ইহঁতক ৱাৰ্নিং চোৱাৰ্নিং নাদি ইহঁতক ডাইৰেক্ট উঠাই লৈ গ'ল। যিটো য'ত কাটে এইটো বন্ধ নকৰি ইয়াৰ পৰা উঠাই লৈ গ'ল। কাটাটো বন্ধ কৰিলেতো ইহঁতো নাপায় না, তাৰে পৰা অপেনিং চলি আছে, কাটি আছে, কিন্তু ইহঁতে হোটেলৰ মানুহবিলাক উঠাই লৈ যাই আছে। এইটো কাটে আৰু কোনে কাটে? এইটোতো কাটে বেপাৰী বিলাক কাটে, যিটো কিনি লয় বিফটো কিনি লৈ কাটি হোটেল চেল কৰে। সিহঁতো চেলহে কৰে, এইটো না কাটে না, চেল কৰা মানুহজনক উঠাই লৈ গৈছে। যিটো কাটে সিহঁতক না ধৰে। গৰু যিটো আপোনালোকে কৈছে যে কটন কৰে, ক'ত কৰে? এইটো কৰে আৰু যিটো মানে ভিতৰৰ চাইডত কিনে, মানে অলপ ভিতৰত মানে চেভ কৰি কাটে আৰু ছাতিবোৰ বৰতলা এনেকুৱা চাইডত কৰে। পুলিচে সিহঁতক নধৰে। সিহঁতক বন্ধ কৰিলে হোটেল অট'মেটিকলি বন্ধ হৈ যাব। কেইজনক উঠাইছে আপোনালোকে জনামতে? আমালোকে জনামতে মই এজনক বলৰত উঠাই লৈ যোৱা দেখা পালো, আৰু ৱাৰ্নিং চোৱাৰ্নিং দি গ'ল। মোৰ মতে এজনক দেখা পাইছো মই। এতিয়া আগলৈ আপোনালোকে কি কৰিব? এইটো ওপৰৰ পৰা যদি আপোনালোকে আগলৈ গৰু মাংস বিক্ৰী কৰিবনে? না ওপৰৰ পৰা বন্ধ কৰিলেতো আমিতো নানাম না। ইয়াতো ওপৰৰ পৰা বন্ধ নকৰে, কাটে।